Hey guys, welcome back to my YouTube channel. মেকুৰীয়ে ৰাস্তা কাটিলে আমি বেয়া বুলি সবে জানো, কিন্তু কিয় বেয়া সেইটো হয়তো বহুতে নাজানে। আমি এটাই জানো এইবোৰ সব অন্ধবিশ্বাস। কিন্তু গাইস অন্ধবিশ্বাস শব্দটো ক'বলৈ যিমান সহজ ইয়াৰ গভীৰতা সিমানেই বেছি। অসমত সাগে অসম বাদ্য গোটেই ভাৰততে সাগে এতিয়াও এনেকুৱা কিছুমান মানুহ আছে যিয়ে অন্ধবিশ্বাসক আশ্ৰয় দিয়ে। অন্ধবিশ্বাসক বিশ্বাস কৰি আমাৰ সমাজত কিছুমানক ডাইনী সজা হত্যাও কৰি দিয়া হয়। তেন্তে ভাবক আপোনালোকে অন্ধবিশ্বাস শব্দটো বা অন্ধবিশ্বাস কনসেপ্টটো কিমান ভয়ংকৰ হ'ব পাৰে। গতিকে এই ভিডিওটোত মই আজি আপোনালোকৰ আগত কিছুমান অন্ধবিশ্বাস আৰু সেই অন্ধবিশ্বাসবোৰ কেনেকৈ উৎপত্তি হ'ল তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। যদি ভিডিওটো প্ৰয়োজনীয় বুলি ভাবে তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। গাইস অন্ধবিশ্বাসবোৰ হৈছে এক প্ৰকাৰৰ বাণী যিবোৰ বাণী প্ৰাচীন কালৰ পৰা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে আৰু সেইবোৰ মানুহে পালনো কৰি আহিছে। কিন্তু প্ৰত্যেকটো অন্ধবিশ্বাসৰ এটা নহয় এটা কাৰণ আছে। গতিকে এই ভিডিওটোত মই আপোনালোকক আজি 5টা অন্ধবিশ্বাস আৰু সেইবোৰৰ উৎপত্তিৰ কাৰণৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। গাইস ইয়াৰে প্ৰথম অন্ধবিশ্বাসটো হৈছে আপোনালোকে হয়তো নিশ্চয় দেখিছে দোকান বা অন্য স্থানত নেমু আৰু কেঁচা জলকীয়া এডাল খুঁটাৰে একেলগে চিলাই দোকানখনৰ সন্মুখত আৰি দিয়া হয়। এনে কৰিলে বহুতে ভাবে সেই দোকানখনৰ ওপৰত বেয়া প্ৰভাৱ নপৰে আৰু সেই দোকানখন উন্নতি পথত সোনকালে যায়। কিন্তু এই অন্ধবিশ্বাসটোৰ পাছত এটা সাইন্টিফিক লজিকহে জড়িত হৈ আছে। সেই লজিকটো হৈছে নেমুত সাইট্ৰিক এসিড পোৱা যায় আৰু জলকীয়াত কেপচাইচিন পোৱা যায়। কেপচাইচিন আৰু সাইট্ৰিক এসিড মিলি যিকোনো কীট পতংগক খেদুৱাত সহায় কৰে। গাইস 2 নম্বৰ অন্ধবিশ্বাসটো হৈছে বহুতে কয় আমি আমাৰ মূৰটো উত্তৰ ফালে কৰি শুব নালাগে। ইয়াৰ পিছতো এটা সাইন্টিফিক লজিকে জড়িত হৈ আছে। যেতিয়া আমি ৰাতি শুওঁ আমাৰ শৰীৰৰ চাৰিওফালে এটা ম্যাগনেটিক ফিল্ড উৎপন্ন হয় আৰু পৃথিৱীৰো এটা ম্যাগনেটিক ফিল্ড থাকে। যদি আমি আমাৰ মূৰটো উত্তৰ দিশত কৰি শুওঁ তেনেহলে আমাৰ শৰীৰৰ ম্যাগনেটিক ফিল্ডখন আৰু পৃথিৱীৰ ম্যাগনেটিক ফিল্ডখন একেলগে হৈ যায় আৰু এই একেলগে যেতিয়া হৈ যায় তেতিয়া আমাৰ শৰীৰত ব্লাড প্ৰেছাৰ আৰু হাৰ্ট এটেকৰ প্ৰবলেমবোৰ বাঢ়ে। সেইবাবে আমি আমাৰ মূৰটো উত্তৰ দিশত কৰি শুব নালাগে। গাইস এতিয়া যিটো অন্ধবিশ্বাসৰ বিষয়ে ক'বলৈ গৈ আছো সেই অন্ধবিশ্বাসটো হৈছে এটা কমন অন্ধবিশ্বাস। যিটো অন্ধবিশ্বাস সকলোৱে হয়তো শুনিছে বা নিজৰ চকু আগত দেখিছে বা কিছুমানে এতিয়াও পালন কৰিও আছে। সেই অন্ধবিশ্বাসটো হৈছে যদি আমি শুভ কামত কৰবাত ওলাই যাওঁ তেনেহলে আমাৰ সন্মুখৰে যদি এজনী কলা মেকুৰী পাৰ হৈ যায় তেনেহলে এইটো অশুভ মনা যায়। কিছুমানে কয় কলা মেকুৰীজনী পাৰ হৈ গ'লে অলপ টাইম তাতে ৰৈ দিব লাগে, আগুৱাই যাব নালাগে, বা কিছুমানে কয় কেখুচমান পিছুই আহিব লাগে। কিন্তু গাইস বাকি অন্ধবিশ্বাস কেইটাৰ দৰে এই অন্ধবিশ্বাসটোতো এটা লজিক জড়িত হৈ আছে। সেই লজিকটো হৈছে প্ৰাচীন কালত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ গৰু গাড়ী বা ঘোঁৰা গাড়ীৰ ব্যৱহাৰ কৰিছিল। যেতিয়া সন্ধিয়া টাইমত বা ৰাতিৰ সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ গৰু গাড়ীৰে যাত্ৰা কৰিছিলে তেতিয়া কেতিয়াবা কি হয় সন্মুখত কলা মেকুৰী আহি যায় আৰু কলা মেকুৰীৰ চকুযোৰ ৰাতি কিমান ভয়ানক হয় সেইটো হয়তো আপোনালোকেও জানে বা দেখিছে। গতিকে সেই যেতিয়া চলোৱা সময়ত কলা মেকুৰী আহি যায় তেতিয়া ঘোঁৰাগিটাই হওক বা গৰুগিটাই হওক যিয়ে বাহনখন চলাই থাকে সেইগিটাই সেই কলা মেকুৰীৰ চকুযোৰ দেখি ভয় খায় আৰু ভয় খাই পেলাই তাৰ পৰা দৌৰিবলৈ ধৰে। তেতিয়াৰ পৰাই এইটো অন্ধবিশ্বাস উৎপত্তি হ'ল যে কলা মেকুৰী অশুভ কাৰণ। কলা মেকুৰী আমাৰ সন্মুখেদি যদি পাৰ হৈ যায় তেনেহলে আমি অলপ সময় তাতে ৰৈ দিব লাগে। কিন্তু গাইস ইয়াৰ অস্তিত্ব একেবাৰে নাই। ইয়াৰ এটা লজিকহে আছে যিটো লজিক মই আপোনালোকৰ আগত বৰ্ণনা কৰিলো। এতিয়া 4 নম্বৰ অন্ধবিশ্বাসটোৰ বিষয়ে কম। সেই অন্ধবিশ্বাসটো হৈছে ৰাতি নখ কাটিব নাপায়। আমাক বহুতে কয় ৰাতি নখ কাটিব নাপায়, কিন্তু কিয় নাপায় সেইটো কোনো নকয়। এই অন্ধবিশ্বাসটোৰ পাছতো এটা লজিক জড়িত হৈ আছে। সেই লজিকটো হৈছে যদি আমি প্ৰাচীন কাললৈ উভতি যাওঁ তেতিয়া দেখিম যে সেই সময়ত পৃথিৱীৰ ইমান ডেভেলপমেণ্ট নাছিলে। তেতিয়া কাৰেণ্টৰ ব্যৱস্থা নাছিলে। পোহৰৰ বাবে মানুহে জুই ব্যৱহাৰ কৰি ৰাতিটো কটাইছিলে আৰু তেতিয়া দিনত নখ কাটিবলৈ এখন ব্লেড বা নেইল কাটাৰো নাছিলে। গতিকে সেই সময়ত তাত থকা বয়সীয়াল লোকসকলে সন্ধিয়া টাইমত বা ৰাতি টাইমত নখ কাটাটো মানা কৰি দিছিলে, কাৰণ তেতিয়া পোহৰৰ ব্যৱস্থা ভালকৈ নাছিলে। ভালকৈ পোহৰ নাথাকিলে যদি নখ কাটে কিবা কাৰণত আঙুলি কাটা যাবও পাৰে, সেই বুলিয়ে মানা কৰি দিছিলে। এইটো হৈছে এটা কমন সেন্স লজিক। এই অন্ধবিশ্বাসটোৰ লগত আৰু এটা ধাৰ্মিক লজিক জড়িত হৈ আছে। সেইটো হ'ল হিন্দু ধৰ্মৰ শাস্ত্ৰবোৰত উল্লেখ আছে যে সন্ধিয়া ধূপ ধূনা জ্বলোৱা সময়ত সকলোৰে ঘৰে ঘৰে ভগৱান আহে আৰু সেই সময়ত যদি নখ কটা হয় নখ কটা আৰু মানুহৰ ডিঙি কটা একেই বুলি ভবা হয়, কাৰণ নখু আমাৰ এটা অংগ আৰু ডিঙিও আমাৰ এটা অংগ। বাস তেতিয়াৰ পৰাই এইটো অন্ধবিশ্বাস উৎপত্তি হ'ল যে ৰাতি নখ কাটিব নাপায়। এতিয়া কম
5 নম্বৰ অন্ধবিশ্বাসটোৰ বিষয়ে। সেই অন্ধবিশ্বাসটো হৈছে যদি আমি এটা শুভ কামত ওলাই যাওঁ তেনেহ'লে দৈ গাখীৰৰ লগত চেনি মিহলাই খাই যাব লাগে বুলি বহুতে কয়। এনে কৰিলে ভাবে সেই কামটোত আমি সফলতা লাভ কৰিব পাৰিম। কিন্তু গাইজ এই অন্ধবিশ্বাসটোৰ পাছতো এটা সাইণ্টিফিক কাৰণ জড়িত হৈ আছে। সেই কাৰণটো হৈছে গাখীৰত মানে দৈ গাখীৰে আমাৰ শৰীৰৰ উত্তাপটো বেলেঞ্চ কৰি ৰখাত সহায় কৰে আৰু চেনিত গ্লুক'জ থাকে। গ্লুক'জ আৰু দৈ গাখীৰ মিলি আমাৰ বডিত এটা ইনষ্টেণ্ট এনাৰ্জি দিয়ে, যাৰ বাবে আমি সেই কামটোত সফলতা কৰিব পৰা চান্স বহুতো বাঢ়ি যায়। তেতিয়াৰ পৰাই এই অন্ধবিশ্বাসটো উৎপত্তি হ'ল যে দৈ গাখীৰ আৰু চেনি মিহলাই খাই গ'লে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি। গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। যদি আপোনালোকে ভিডিঅ'টো চাই প্ৰকৃততে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।